Welcome to my YouTube channel Dipali Deka Koch. মই আজি আপোনালোকৰ মোৰ ভিডিঅ'ৰ জৰিয়তে নাৰিকলৰ লাৰু কেনেকৈ বনাই মই আপোনালোকক দেখুৱাব লৈছিলোঁ। মই প্ৰথম পৰ্যায়ৰ পৰা আপোনাৰ নাৰিকল ৰুকাৰ পৰা চেনি মিক্স কৰাখিনি দেখুৱা নাই, কাৰণ সচৰাচৰ সকলোৱে সেইখিনি জানে। গতিকে মই নাৰিকল আৰু চেনি মিক্স কৰি থোৱা সেইখিনি ভাজি থকাৰ পৰা দেখুৱাইছোঁ। মই ইয়াত নাৰিকল 4টা আৰু চেনি নাৰিকলৰ এটা নাৰিকলৰ 1.5 কাপকৈ চেনি দিছোঁ। সেই অনুযায়ী আপোনালোকে কিছুমানে মিঠা বেছি খায়, কিছুমানে কম খায়। আপোনালোকৰ জোখ অনুযায়ী আপোনালোকে চেনিটো মিক্স কৰি ল'ব। লাৰুখিনি বনাবলৈ হৈছে নে হোৱা নাই মই এবাৰ হাতৰ লগত চুই চাইছোঁ। নাই, এতিয়ালৈকে একোৱে হোৱা নাই আৰু লাগিব 10-15 মিনিটমান ভাজিব লাগিব। মই আকৌ এবাৰ চাইছোঁ নাৰিকল লাৰু হৈছে নে হোৱা নাই। এই হৈছেগৈ আৰু প্ৰায় বেছি সময় নাই আৰু খুব বেছি 2 মিনিটমান লৰাই থাকিলে নাৰিকলৰ লাৰু বনাবলৈ জোখৰ হৈ যাব। নাৰিকল লাৰু হৈ গ'ল। এতিয়া আমি লাৰু বনাম আৰু প্ৰায় হৈ গৈছে। এতিয়া আমি লাৰুখিনি বনাম। এয়া আমাৰ বাইদেউৰ মিহি মিহি হাতেৰে লাৰু বনাই আছে। এয়া এটা হ'লেই আৰু ইয়াত এটা থোৱা হ'ল, প্ৰায় 2টা নাৰিকলৰ লাৰু হ'লেই। এতিয়া আমি দুয়োজনীয়ে 2খন হাতেৰে বনালে ক'লে অতি সোনকালে নাৰিকলৰ লাৰুখিনি হৈ যাব। এয়া সম্পূৰ্ণ নাৰিকল লাৰু হৈ গ'লগৈ। আপোনালোকৰ জোখমতে নাৰিকল লাৰু যে এনেকৈ ধৰণে বনায়, তেতিয়াহ'লে 4টা নাৰিকলত টোটেল 60টা নাৰিকলৰ লাৰু ওলাব। আৰু যদিহে ইয়াৰ পৰা অকণমান ডাঙৰকৈ বনাওঁ কয়, তেতিয়াহ'লে অকণমান কম ওলাব। কিন্তু আমি এইটো জোখৰ বনাইছোঁ। এইটো জোখৰ বনালে আপোনালোকৰ সম্পূৰ্ণ 60টা 4টা নাৰিকলত। আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত মই আপোনালোকক কি ৰেচিপি বনাই দেখুৱাব পাৰোঁ নিশ্চয় দেখুৱাম। থেংক ইউ, ধন্যবাদ। জয় আই অসম।